কোনোবাই কৈছিল অপেক্ষাৰ অন্তত সামৰণি আহিলে মনটো বৰ পাতল অনুভৱ হয় আৰু সুধিব বুলি জনা প্ৰশ্নৰ উত্তৰ দি মনটোৰ পৰা এটি বুজা আঁতৰ হয়। আজি সেই ৰৈ থকা দিনটোৰ অৱকাশ ঘটিল। অভিমানী হৃদয়খনৰ এটি অভিযোগ আহিছে। তাই বহু দিনৰ পিছত মোলৈ বুলি ঠেহ পাতিছে। অভিযোগটো কি জানা? তাই মোক কৈছে, ঐ তই মোৰ হৃদয়খন লাহে লাহে খুনীয়া কৰি আছ জান। নাজানো কিয় আজিকালি তই মোক বেছিকৈ সন্দেহ কৰ। তই অলপ আগতকৈ সলনি হৈছ ন। তোৰ চলাহী কথাবোৰে মোক আজিকালি গাত বৰকৈ বিন্ধে। মই তোৰ ধুনীয়া হৃদয়খনক মোৰ হৃদয়খনক খুনীয়া কৰক বুলি ভাল পোৱা নাছিলোঁ। মই জানো তোৰ বাদে আন কাৰোবাক ভাল পাওঁ নে তোৰ মোৰ প্ৰতি বিশ্বাসবোৰ কমিছে। মই কিন্তু তোক বেয়া পাইছোঁ দেই। কথাৰ এলখন এতিয়া শেষ হ'ল। তাই এতিয়া মৌন হৈ আছে। থৰঙা অভিমানবোৰ গাত বৰকৈ ধৰিছে। অলপ পৰ ৰৈ অভিযোগবোৰ সামৰণি পৰিছে। কিন্তু অভিমানবোৰে মোক বেয়া পোৱাৰ অভিমুখে খং কৰিছে। মই জানো তাই মোক বহুত ভাল পায়। যাৰ বাবে অভিযুক্ত হৃদয়খনক তাইৰ সকলোবোৰ অভিযোগ কৈ দিলে। এতিয়া সমাধান কৰা মোৰ দায়িত্ব, যাৰ উত্তৰটো মই দিবই লাগিব। পিছে উত্তৰটো মই আজি নিদিওঁ। তাই কাইলৈ মোৰ কাষলৈ আকৌ আহিব। আজিৰ দিনটো তাইৰ বাবে অপেক্ষা মাথো। কাইলৈ তাইৰ অভিযোগবোৰৰ অন্ত পৰিব। এতিয়া মোৰ দৰে তাইও বুজিব অপেক্ষাৰ অৱকাশ কিমান দীঘল।